আমাৰ ইয়াত পৰিৱেশটো বিৰাট শান্ত। যিসকলে শান্ত পৰিৱেশত থাকি ভাল পায় ইয়াত থাকি নিশ্চয় ভাল পাব। চাৰিওফালে কেৱল সেউজীয়াই সেউজীয়া। বিশেষকৈ আহিন কাতিমহীয়া খুব বেছি ভাল লাগে। ৰোৱাবোৰ আৰু অকণমান ডাঙৰ হৈ যায় আৰু কুঁৱলী পৰে যে তেতিয়া দেখিবলৈ খুব বেছি ভাল লাগে। শেৱালিজোপায়ো কাটি দিয়া ডালবিলাকৰ পৰাই কোঁহ মেলিছে। এইবাৰ পিছে বেছি শেৱালি নুফুলিব কাৰণ এতিয়া কাটি দিয়া হ'ল যে অকণমান চকি যাব। ৰাতিপুৱা আয়ুৱে অকণমান চোতালখনতে ঘূৰি ফুৰিলে। তাৰ লগতে ফুৰোতে ময়ো ভিডিঅ' কেইটামান কৰি ল'লোঁ। এতিয়া গা পা ধুই আজৰি হৈ পাকঘৰৰ কামত লাগিলোঁ। আজি পিছে মা মই দুইজনীয়ে পাকঘৰৰ কামত লাগিলোঁ আৰু এয়া নৰসিংহ কেইডালমান ছিঙি লৈছোঁ চাটনি বনাম বুলি। এইজনে আকৌ চোতালখনলৈ দিনটোত 100 বাৰমান অহা যোৱা কৰে। এতিয়া শিলগুটি কেইটামান বুটলি লৈ তাতে ধুনীয়াকৈ বহি আছে। ভাত পানীও হ'ল, তাক খুৱাই দিওঁ বুলি ল'লোঁ। সি পিছে কোনো পধ্যে ভাত নাখায়। গা বেয়া হোৱাৰ পৰা মানে ভাত খোৱা দুটা একেবাৰে খেলি মেলি হৈ থাকিলে। এতিয়া সি শুই আছে, সেইকাৰণে মই তালৈ চুজি অকণমান বনাই থৈছোঁ। ভাত খোৱা নাই বাৰু, কিন্তু চুজি তুজি অকণমান খাইছে। আৰু শুই উঠাৰ পাছতে বুঢ়ী আইতাকে মধুৰি এটা আনি দিলে, তাকে সি খাই আছে। আজি প্ৰথম মই বিচাৰিলত সি মোক নিদিওঁ বুলি কৈছে দেই। ইয়াতে তিতাকেৰেলা পুলি দুটা ওলাইছিলে। আমাৰ ঘৰলৈ দাই এজন আহি থাকে, আপোনালোককতো দেখাইছোৱে কাম কৰিবলৈ। তেওঁৱে এই হেন্দালিখন দি দিলে। কুন্দুলি হেন্দালিখন দিছিলে আৰু তিতাকেৰেলা দুজোপা বগাই যাবলৈ জেওৰা এখন দি দিলে। ভীমকলৰ কলডিল দুটা লাগি আছিলে, সেয়াও পাৰিবলৈ ক'লোঁ। এটা তেওঁ নিজৰ ঘৰলৈ লৈ গ'ল আৰু এটা আমাৰ ঘৰত থ'লে। আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে হাঁহি